সকলকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ মই মোৰ শিতান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। শিক্ষক হৈছে এডাল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ দিয়ে। সুভাষ চন্দ্ৰ বসু। শিক্ষাৰ ঘাই উপাদানা তিতা কিন্তু ফলটো বৰ মিঠা। এৰিষ্টটল। যিজন ব্যক্তিৰ নিজৰ ওপৰত বিশ্বাস নাই তেওঁ কোনো কামতেই সফল হ'ব নোৱাৰে। নেপোলিয়ন বোনাপাৰ্ট। পৃথিৱীত সেইজনে আটাইতকৈ শক্তিশালী যি সকলো প্ৰত্যাহ্বানতো অকলশৰে থিয় হৈ থাকিব পাৰে। হেৰিক হবচেন। জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ দুটা বস্তুৰ প্ৰয়োজন, এটা হ'ল প্ৰতিভা, আনটো হ'ল সুযোগ। চক্ৰেটিছ। নজনাটো সিমান ডাঙৰ কথা নহয়, শিকিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা। বেঞ্জামিন ফ্ৰেংকলিন। মানুহৰ প্ৰিয় হোৱাতকৈ বিশ্বাসৰ প্ৰাপ্ত হোৱা ভাল। জৰ্জ মেকডোনাল্ড। জীৱনৰ মহত্বপূৰ্ণ সমাপ্তি জ্ঞানত নহয় কৰ্মতহে। থমাছ হেনৰী হাক্সলি। জুয়ে শুকান খৰি পুৰি ছাৰখাৰ কৰাৰ দৰে ঈৰ্ষাইও সকলো ভাল কাম নষ্ট কৰি পেলায়। হজৰত মহম্মদ। শিকিবলৈ এৰি দিলেই মানুহ বুঢ়া হয়, নতুন নতুন কথা শিকি থাকিলে মানুহ চিৰকাল ডেকা হৈ থাকে। মনটোক ডেকা কৰি ৰখাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ কাম। হেনৰী